Hi guys, Assalamu alaikum. Welcome to my YouTube channel. যোৱা ভিডিঅ'ত মই বৰ্ণালীৰ জোৰোণ দেখাইছিলোঁ। আজি পাৰ্ট 3 ব্লগত মই বৰ্ণালীৰ বিয়াৰ আৰম্ভণিৰ পৰা শেষলৈ গোটেইখিনি দেখাম। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। এফালে মই পুৰা ৰেডি হৈ গ'লো। যিহেতু বিয়া আৰু জোৰোণ একেদিনাই, সেয়েহে জোৰোণ যোৱাৰ পিছত বৰ্ণালীক নুৱাবলৈ লৈ যোৱা হ'ল। আজি সৰু ভনী নোৱালেহি দেহালি যিহেতু দৰা আহি পাবহিয়ে, সেয়েহে অকণমান চেক বুজি ফটো দুখনমান উঠি ল'লোঁ। এয়া হৈছে কইনা ঘৰতে লগ পোৱা বান্ধৱী সীমা, আৰু এয়া হৈছে আমাৰ মইনাহঁত লিজা মৰিগাঁৱৰ, আৰু হৈছে চুমি, আৰু এয়া হৈছে বৰ্ণালীৰ ফ্ৰেণ্ড, মই সিদিনা বৰ্ণালীৰ ঘৰতে লগ পোৱা। বস্তু এটা চাব দেই ফ্ৰেণ্ডছসকল, ফটো উঠিছে বাট মোৰ কাণটো ষ্টেণ্ড বনাই লৈছে। এইফালে চাওক কিমানে ফটো উঠিছে, আৰু ষ্টেণ্ড হৈছোঁ মই। এইফালে এটা আমাৰ ভাইটিক চাই লওক, কোনে বাৰু একেলগতে 3টা চিপছ খায়। A few moments later. ফাইনেলি দৰা আহি পালেহি। সিদিনা তুমিতো কান্দিবা কেনেকৈ নুনি চুকা মই সমাজৰ আগত, কেনেকৈ নুনি চুকা মই সমাজৰ আগত। ভন্টিয়ে তাই কথা শুনাই বৰে কৈ চব পালে পাহৰি জাগা ভাইটিয়ে নোজোকাই মোক মাৰৰে ভয়, তোমাক পিছে কাহিনেৰে সহজ জানো শুন পাৰিবা মৰমে বান্ধিবা নিজৰ। দেউতাকৰ লগত কিছু নিয়ম চলি আছে, আৰু নিয়ম শেষ হ'ব এতিয়া। নিয়ম শেষ হোৱাৰ পিছতে দৰাই কইনাক মাতিব। আহকচোন দৰাই কেনেকৈ কইনাক মাতে চাওঁ।
দৰা তামাম জমনি, কিন্তু যেতিয়া মানুহবোৰে কৈছিলে শুনা নাই বুলি দৰাই কৈছে কাণৰ প্ৰব্লেম আছে। আৰু এয়া ফাইনেলি কইনা আহি গ'ল। চন্দ্ৰ আহিছে প্ৰভাতলত বহিছে, তাকে দেখি আমাৰ কইনাই কঁকাল ঘূৰাই নাচিছে। ৰামচন্দ্ৰ আহিছে প্ৰভাতলত বহিছে, তাকে দেখি কইনা ঘৰৰ কোলা গজ উঠিছে। হোমৰ সকলোখিনি নিয়ম শেষ হোৱাৰ পিছত সেৱা জনাই সকলোৰে আশীৰ্বাদ লৈছে। আপোনালোকেও তেওঁলোকৰ যুগ্ম জীৱনৰ আশীৰ্বাদ কৰিব। এতিয়া কইনাই দৰাক ভিতৰলৈ মাতিব, আহকচোন চাওঁ। দৰা সঁচাকৈ বহুত জমনি, আৰু দৰা ঘৰৰ মানুহে কইনাক নিজৰ বোৱাৰী হিচাপে ফাইনেলি পাই গ'ল আৰু পুৰা ডান্স কৰি আছে। যা 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 মাজনী দূৰণিলৈ, দীঘলকৈ উৰণি মূৰতে লৈ, মাৰৰে ঘৰখন এৰি থৈ ফোন কৰি ৰবি গৈ।
জাগৈচোন ভনীতি নকৰিবি আমনি তই কান্দিলে জাননে দেউতাৰ হ'ব কি গতি সকলোতকৈ দুখৰ মুহূৰ্তটোৱে হৈছে বিদায় আৰু এতিয়া কইনা বিদায় দিব লৈছে काटे जाए उगते नहीं है बेटियां जो ब्याही जाए मुड़ती नहीं है ऐसी विदाई हो तो लंबी जुदाई हो तो दहलीज दर्द की भी पार करा दे बाबा मैं तेरी मलिका टुकड़ा हूँ तेरे दिल का বৰ্ণালীৰ বিয়াৰ বিদায় মুহূৰ্ত আৰু মই ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিলোঁ যদিহে ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব বাই বাই খুদা হাফিজ